আপোনাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এইখন বিখ্যাত দলং দেখাবলৈ গৈ আছোঁ। টানি আনে, মই ওপৰেদি গৈ আছোঁ খোজকাঢ়ি। আপোনালোকে চাব পাৰে দলং ডিমৌ নদীৰ ওপৰতে আছে এই দলংখন। এইখন ডিমৌ নদী, চাই লওক গাইছ। আপোনালোকে আহিব পাৰে, চাই লওক। সেয়া এইখন দলং চক আপোনালোকে এই ঠেলি দিলে যায়। এই ইয়াত চক এইজন বহি গৈছে। আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে? মজা ন? বেছ এইজনে চাই ঠেলি যাব। এয়া চব দলং, এখন ডিমৌ নদীৰ ওপৰত এখন বিখ্যাত দলং, টনাটনি দলং। আপোনালোকে চাবলৈ পালে এই ৰাস্তাটোৱে যায় আপোনাৰ কমলদৈ পুল সোমাই আহি নিতা ৰোডত, এইপিনে আপোনাৰ এটা তেলখাটৰ পিনে সোমাই আহে। এই ৰাস্তাই যায় সেই দলংখনলৈ। আপোনালোকে আহিব পাৰে, ভিডিঅ'টো চাব পাৰে। ৰাস্তা অকণমান বোকা আছে, বনাই আছে ৰাস্তাটো। এয়া বোকা দেখিবলৈ পাইছে আপোনালোকে, ৰাস্তা বোকা আছে বাৰু। হয়, আমি এতিয়া গৈ আছোঁ। হয় বন্ধুসকল, আপোনালোকে চাবলৈ পাইছে এই ৰাস্তা ভাল, পৰিৱেশ ভাল। এইপিনে চাওক আপোনাৰ, এইপিনে ডিমৌ নদী কিনাৰে কিনাৰে। হয়, আপোনালোকে আহিব চাব। অঁ, এয়া চাওক ডিমৌ এখন, এইপিনে স্কুল এখন আছে। ৰাস্তা বনাই আছে, ক্লিয়াৰ হোৱা নাই। হয়, আপোনালোকে আহিব। আৰু মোৰ বিশেষ নকওঁ, আপোনালোকে আহিব, চাব, ভাল পাব চাই। হয়, আপুনি আৰু এতিয়ালৈ ধন্যবাদ জনাইছোঁ। আৰু মই এনেকৈ ভিডিঅ' দি থাকিম, আপোনালোকে চাব। হয়, ধন্যবাদ।